অত্যন্ত দুখেৰে আপোনালোকক আজি কিছুমান কথা আমাৰ মনৰ কথা ক'বলৈ কাৰণে আমাৰ দুখৰ কথা সমভাগী হ'বলৈ আপোনালোকক আৰু কিছুমান কথা অধিচাৰ পাবলৈ আমি আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ। গতিকে মোৰ কেইটামান ক'বলগীয়া কথা আছে, লগত মোৰ পৰিবাৰেও ক'ব, তন্ময়ৰ মাকেও ক'ব। তাৰ আগত মই কেইটামান কথা স্পষ্টীকৰণ অৰ্থাৎ তেখেতৰ আত্মাটো শান্তি পাবলৈ কাৰণে মোৰ কিছুমান কথা নক'লে আপোনালোকৰ আগত নহ'ব। গতিকে সেই আত্মাটোৰ শান্তিৰ কাৰণে মই কিছুমান কথা আপোনালোকক জনাবলৈ মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, মোৰ কাৰো লগত কোনো শত্ৰুতা নাই। সকলোকে মই মৰমেৰে, সকলোকে চেনেহৰে মই আঁকোৱালি লৈছিলোঁ আৰু বিশ্বাস কৰিছিলোঁ। সেইখিনি বিশ্বাস আমি ভাঙি যোৱা দেখা পাইছোঁ। গতিকে শেষত উপায়ন্তৰ হৈ পেলাই মই পৃথিৱীৰ এটাই মাধ্যম আছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদকৰ্মীসকল, ৰিপৰ্টাৰসকলক মই আৰু আমাৰ সমাজৰ লোকে সদায় মাত মাতি থকা কিছুমান দল সংগঠনক আশ্ৰয় লৈছোঁ। আপোনালোকৰ মাধ্যমেৰে মই কিছুমান কথা সমাজত জনাবলৈ কাৰণে বিচাৰিছোঁ। গতিকে প্ৰথম কথা মই এটা কথা স্পষ্টীকৰণ দিবলৈ বিচাৰোঁ। আমাৰ পুত্ৰটি যিটো দুৰ্ঘটনাত আমাৰ মাজৰ পৰা হেৰাই গ'ল, গতিকে তাত কিছুমান কথা আগৰুৱাকৈ থাকি গ'ল। সেই কথাখিনি মই ক'বলৈ বিচাৰিছোঁ। আপোনাৰ ইতিমধ্যে মই এখন গুৱাহাটী পত্ৰ আপোনালোকৰ হাতত দিছোঁ। তাৰ আলম লৈয়ে মই কথাখিনি ক'বলৈ বিচাৰিছোঁ। সকলো দল সংগঠন সংবাদকৰ্মী মই প্ৰথমতে মোৰ বিনম্ৰ সেৱা জনাইছোঁ। আমি ইতিমধ্যে সকলোৱে গম পাইছোঁ যে tonmoi বৰাৰ যোনটো মৃত্যু, সেই মৃত্যু হোৱা আজি প্ৰায় 18 দিন হৈ গ'ল। মই কৰিছিলোঁ, আমাৰ ঘৰলৈ আহিছিলে কাৰ্বি আংলঙৰ সন্মানীয় আৰক্ষী অধীক্ষক আৰু আমাৰ স্থানীয় MSCজনো আহিছিলে। তেওঁলোকৰ আগত মই খুব আশাৰে এটা সুবিচাৰ পাম বুলি আশা কৰিছিলোঁ। কিন্তু আজি প্ৰায় 18 দিন হৈ যোৱাৰ পিছতো কি কাৰণত, কেনেকৈ আৰু কিয় মোৰ সন্তানটি এই পৃথিৱীৰ পৰা ঢুকালে মই উত্তৰ নাপালোঁ। গতিকে মই কেইটামান প্ৰশ্ন মই কৰিবলৈ বিচাৰিছোঁ আমাৰ হাওৰাঘাট থানাৰ আৰক্ষী মহোদয়গৰাকীলৈ, ভাৰপ্ৰাপ্ত আৰক্ষী মহোদয়গৰাকীলৈ। তেখেতে এই ঘটনাত আমাৰ ঘৰৰ মানুহ গৈছিলে। গতিকে তেখেতে তেতিয়া কিছুমান কথা আমাক কৈছিলে যে এটা কেছৰ ওপৰত অন্য এটা কেছ লোৱা নহয়। আমাৰ ঘৰৰ মানুহ কেছ দিব গৈছিলে, এটা কৈছে স্কুলৰ পৰা এটা কেছ দিছে, তাৰ ওপৰত অন্য এটা কেছ লোৱা নহয় বুলি কৈছিলে। ক'ত কৈছিলে? আমাৰ ঘৰৰ মানুহ গৈছিলে, মোৰ দাদা গৈছিলে তেতিয়া থানালৈ। গতিকে তেতিয়া আমাৰ কেছটো লোৱা নহয়, আমিও কেছ দিবলৈ বিচাৰিছিলোঁ। দ্বিতীয়তে তেওঁলোকে যোনজন মানুহক গ্ৰেপ্তাৰ কৰা এখন নাটক ৰচনা কৰিছিলে দোকানৰ মালিকজনক, তেখেতে মই জনাত ইতিমধ্যে বেল লৈ দ্বিতীয় দিনাই, গ্ৰেপ্তাৰৰ দ্বিতীয় দিনাই তেখেত ঘৰত মানুহে দেখা পাইছে, তেখেতক স্থানীয় মানুহে দেখা পাইছে তেখেতক ঘূৰি ফুৰা। আৰু দ্বিতীয়তে সেই দোকানখনত কোনে চাও নিৰ্মাণ কৰিছিলে, বনাইছিলে আৰু কোনে চাও পৰিৱেশন কৰিছিলে, কি পৰিস্থিতিত চাওটো বনাইছিলে, কি বস্তু দি বনাইছিলে, কোনে বনাইছিলে, সেই মানুহকেইজনক তদন্তৰ আওতালৈ অনা নাই। গতিকে আৰু এই চাওখিনি বিদ্যালয়লৈ কোনে আনিছিলে, হয়তো ৰাস্তাটো কোনোবাই দুৰ্ঘটনা সংঘটিত কৰিবলৈ বিচাৰিব পাৰে, ৰাস্তাটো সলাই দিব পাৰে সেইখিনি চাওমিন। বহুত ডাঙৰ কথা নহয় চাওমিনৰ পেকেট এটা খুলি কিবা বিষাক্ত বস্তু ভৰাই দিয়া। গতিকে যোনজন ব্যক্তিয়ে আপোনাৰ চাওমিনখিনি বিদ্যালয়লৈ কঢ়িয়াই আনিছিলে, লগতে কোনে চাওখিনি ছাত্ৰ ছাত্ৰীসকলক পৰিৱেশন কৰিছিলে, মানে ভগাই দিছিলে স্কুলত। আৰু তৃতীয়তে আপোনাৰ সেইখন এখন বিদ্যালয় আছিলে, বিদ্যা ভাৰতীৰ অধীনত বিদ্যালয়। তাত সকলোৱে জানে নীতি নিয়ম অতি কঠোৰ। তেনে ক্ষেত্ৰত এই কম শিশুসকলক, ছাত্ৰ ছাত্ৰীসকলক কোনে সেই চাওমিন আনি বিদ্যালয়ত খাবলৈ দিছিলে। গতিকে তেওঁলোকক মোৰ তদন্তৰ আওতাত আনিব লাগে, মোৰ দাবী, সেইটো দাবী। গতিকে এই তদন্ত সকলোখিনি যিটো পাতি চাও তাত উদ্ধাৰ কৰিছিলে অৱশিষ্ট অৱস্থাত, সেইটো আপোনাৰ ফৰেন্সিক ৰিপৰ্ট দুদিন তিনিদিন দিম বুলি কৈ আজিলৈকে আমাক দেখুৱাব নোৱাৰিলে। আৰু দ্বিতীয়তে আপোনাৰ যিখিনি বাতি তেওঁলোকে চাও খাইছিলে, ইতিমধ্যে
বিৰুদ্ধে পুলিচ কেছ হৈছিলে তেতিয়াই পিছদিনাই সেই আপুনি খাই অৱশিষ্ট পেলনীয়া মাটিখিনি যাৰ দ্বাৰা শিশুসকল আক্ৰান্ত হৈছিল সেই মাটিখিনি কালেকশ্যন কৰিব লাগিছিলে তেওঁলোকে তাৰ নমুনাটো সংগ্ৰহ কৰিব লাগিছিলে আৰু সেইটো সময়ত লেবৰেটৰীত কোন আছিলে সকলোকে ইয়াত তদন্তৰ আওতালৈ আনিব লাগিছিলে কথাখিনি কিন্তু সেইটো নকৰি ইতিমধ্যে বহুতবাৰ যোগাযোগ কৰা হৈছে বিভিন্ন মাধ্যমত কিন্তু আমি সুযোগ পোৱা নাই আজিৰ দিনলৈকে না কোনো ফৰেঞ্চিক ৰিপৰ্ট পালোঁ না পষ্টমৰ্টেম ৰিপৰ্ট পালোঁ এটা শিশু হত্যা কৰা হৈছে মৃত্যু নহয় কাৰণ মই এটা দৃষ্টিকোণৰ পৰা মই চাইছোঁ কঢ়িয়াই চালোঁ মই একেবাৰে সময় ল'লোঁ এই সাংবাদিক মেলখন দিবলৈ মই সময় ল'লোঁ কিছু কিয় যিখন গাঁৱত চাউল বনাইছিলে এই চাউলখিনি বনোৱাৰ আগমুহূৰ্তটো বেলেগৰ কাৰণে চাউল বনাইছিলে সেই চাউলখিনি পৰিৱেশন কৰা অৰ্থাৎ পেকেটিং কৰাৰ পিছত আকৌ চাউল বনাইছিলে তাতেই কিন্তু আগত খোৱা আৰু পিছত খোৱা মানুহখিনি কোনো ধৰণে বিষাক্ত হোৱা নাই গতিকে পাৰ্টিকুলাৰ নিৰ্দিষ্ট সেইখন চাউল যিখিনি শংকৰদেৱলৈ আহিছিলে সেই চাউল বনোৱা টাৱাখনহে আপোনাৰ কোনোবাই টাৰ্গেট কৰি লোৱা মোৰ এটা অনুভৱ হৈছে গতিকে এই ঘটনাৰ গুৰুত্ব বুজি ইয়াৰ তদন্ত আমি পিতৃ মাতৃৰ ফালৰ পৰা আৰু পৰিয়ালৰ ফালৰ পৰা আমি CBI তদন্ত এটা আমি দাবী কৰিছোঁ কাৰণ ইয়াত যাতে কোনো ধৰণৰ গাফিলতি নহয় ই অকল আমাৰ দাবী নহয় আমাৰ বৃদ্ধ ল'ৰাটিৰ দাবী কাৰণ সি মোক আজি প্ৰশ্ন কৰি আছে যে বাবা মই কিয় মৰিলোঁ বুলি সি মোক সদায় ৰাতি সপোনত প্ৰশ্ন কৰে বাবা মইতো স্কুলহে গৈছিলোঁ চাইকেল লৈ গতিকে মই চাইকেলৰ পৰা স্কুল লৈ ইমান সুস্থ হ'ব ল'ৰা এতিয়া আপুনি টোটেল কাউণ্টটো দেখা পাব 8980 আমাৰ টোটেল কাউণ্ট থাকিব লাগে 4,000 to 11,000ৰ ভিতৰত নৰ্মেল ৰেঞ্জ টোটেল কাউণ্টৰ মানে কোনো ইনফেকশ্যন নাই তাৰ বডিত এইখিনি তাৰ ৰিপৰ্ট ব্লাডৰ ৰিপৰ্ট আৰু এইখনো আছে তাৰ দ্বিতীয়তে মই যেতিয়া চিমছত গৈ সেইদিনা ৰাতি ভৰ্তি হৈছিলোঁ লগে লগে তাত কিছুমান পৰীক্ষা কৰিছিলে চিমছত প্ৰথমতে তাক ব্ৰেইনৰ পৰীক্ষা কৰিছিলে যে ব্ৰেইনটো ঠিকে আছেনে নাই CT স্কেন অফ ব্ৰেইন 29/3/2023 মানে 28 তাৰিখৰ ৰাতি 12টা বাজিৰ পিছতে 29 তাৰিখ আহি যায় গতিকে CT স্কেন ব্ৰেইন আপোনালোকে দেখা পাব ইয়াত লিখা আছে serial extract section of the brain were studied without IV contrast এতিয়া মানে আহিছে ৰিপৰ্টটো cerebral parasitical attenuation is normal আপোনালোকে চাব cortical salcia normal ventricular system is normal cellular parcellar are normal basal ganglia normal cerebellum normal body calabrium is intact মানে যেনেকৈ আছে তেনেকৈ আছে যেনে নৰ্মেল মানুহৰ থাকে আপোনাৰ এক্সট্ৰা কেৰিনেল চব টিচুজ এপিয়াৰ নৰ্মেল সকলো নৰ্মেল এইটো ৰাতি লগে লগে তোলা এখন তাৰ স্কেনিং কৰিলে আপোনাৰ 2 ঘণ্টা লাগে আপোনাৰ এই 10টা বজাত তাৰ ব্ৰেইন স্কেন কৰিছে তাৰপিছত টোটেল কাউণ্টটো মই আপোনাক অথনি দেখাইছিলোঁ তাৰ 4,000 to তেওঁৰ ভিতৰত তাৰ আছিলে 7,000 আছিলে সেইদিনা ৰাতি তাৰ হৈ গ'ল 24,000 যেতিয়া ইনফেকশ্যন হোৱাৰ পিছত থাকিব লাগে নৰ্মেল ৰেঞ্জ 4,000 to 11,000 তাৰ ইনফেকশ্যন বডিত এনেকুৱা পৰ্যায়ত হ'ল টোটেল কাউণ্টটো 24,300 গৈ পাৰে সেই শিশুটো জীয়াই থকাৰ কোনো ৰাস্তা নাই তাৰ বডিত গোটেই অলৰেডি বডি ইনফেকশ্যন হৈ গ'ল টোটেল কাউণ্টটো 24,000 তাৰপিছত আপুনি দেখা পাব নিউট্ৰফিল এইবিলাক চব নৰ্মেল ৰেঞ্জৰ নিয়াৰ এবাউট নৰ্মেল ৰেঞ্জ চব হিমোগ্লোবিন সব নৰ্মেল ৰেঞ্জ 29 0.7 নৰ্মেল ৰেঞ্জ 0.6 to 1.3 নৰ্মেল ৰেঞ্জ মানুহৰ পটেছিয়াম সব নৰ্মেল বিলিৰুবিন 1.8 নৰ্মেল 2.something বাঢ়িছে ইনফেকশ্যন হোৱাৰ কাৰণে নৰ্মেল বিলিৰুবিন ডিৰেক্ট নৰ্মেল টোটেল প্ৰটিন নৰ্মেল আপোনাৰ আপোনাৰ টোটেল কাউণ্ট যেতিয়া বডি ইনফেকশ্যন হয় তেতিয়া টোটেল কাউণ্ট মানুহৰ বাঢ়ি যায় তাৰ প্ৰায় আপোনাৰ ডাবল টাইম হৈ গ'ল 11,000 হাইষ্ট হয় তাৰ ডাবল টাইম তাৰ বডিত ইনফেকশ্যন হৈ গ'ল ইয়াতে চালে ধৰা যাব এইখিনি মই আপোনালোকৰ জ্ঞাতাৰ্থে দিলোঁ FIR-খন যে লোৱা নাছিলে আপোনালোকৰ কৈছে ধৰক FIR মোৰ দাদা গৈছিলে তাৰপিছত তেওঁলোকে ক'লে যে এখন অলৰেডি দিয়া আছে আপোনালোকে FIR দিব নালাগে FIR দুখনত এখন FIR হ'ব এজনৰ এগেইনষ্টত এনেকৈ আৰু 7 থানাত দিয়া হৈছিল কৈছিলে
আৰু পষ্টমৰ্টেমৰ যিটো প্ৰসংগ GMCHত পষ্টমৰ্টেম কৰা হৈছে ফৰেনচিকৰ বাবে আপুনি সেইদিনাও কৈছিল যে বিভিন্ন অংগ থৈ দিছিল ৰিপৰ্ট কি আহিলে তাৰ এতিয়ালৈকে আমি ভৱিষ্যত নাম আছিল তাত একো পোৱা নাই আমি মই ইতিমধ্যে গুৱাহাটীতো গ'লোঁ গুৱাহাটী ভূপিষ্ঠ থানলৈ গ'লোঁ তেওঁলোকৰ সেই একেই ওপৰত GMCHত আপোনালোকে যোগাযোগ কৰক বুলি ক'লে আৰু সাৰঘাট থানলৈ পঠিয়াম মই কৈছোঁ আমি মোৰ ল'ৰা ঢুকাইছে পষ্টমৰ্টেম ৰিপৰ্টটো অন্ততঃ ইনষ্টেণ্ট মই পাব লাগে মোৰ অধিকাৰ গতিকে সেই কপিটো মই বিচাৰি গৈছিলোঁ কিন্তু মই আজিৰ দিনলৈকে 22 তাৰিখ তন্ময় ঢুকাইছিল 31 তাৰিখ অৰ্থাৎ সম্পূৰ্ণ 22টা দিন পাৰ হৈ গ'ল কোনো ধৰণৰ পষ্টমৰ্টেম ৰিপৰ্ট আৰু এটা চাউমিনৰ ইয়াৰ পৰা নমুনা লৈ গৈছিলে ফৰেনচিকৰ কাৰণে সেইটো আজি দিন ৰিপৰ্ট ফোন কৰিলে ক'ব কালি আমি ব্যৱস্থা কৰি আছোঁ পৰহি ব্যৱস্থা কৰি আছোঁ গতিকে মই ফোন কৰা নাই অন্যান্য সংগঠন বা আমাৰ কোনোবা আলহী আমাৰ কোনোবা পৰিয়াল তেওঁলোকক মই অসুস্থ কাৰণে তেওঁলোকে মোক কৈছে আপুনি এই ক্ষেত্ৰত আগবাঢ়িব নালাগে গতিকে তেওঁলোকে খবৰ কৰি আছিলে কিন্তু আজিৰ দিনলৈকে কোনো ধৰণৰ আমি খবৰ নাপালোঁ মোৰ ল'ৰা কিয় ঢুকাল কি কাৰণত ঢুকাল কি বস্তু খাইছিলে কোনো ধৰণৰ আমি সুবিচাৰ নাপালোঁ সাংবাদিক বন্ধুসকল আজি তন্ময় বৰা ৰংপিৰ মৃত্যুৰ আজি এই প্ৰেছ মিট কাৰ্যসূচীত উপস্থিত থকা সকলো সাংবাদিক বন্ধুসকললৈ মই জয় জয়তে নমস্কাৰ আৰু সংগ্ৰামী অভিবাদন যাপন কৰিছোঁ আজি যোৱা 28 তাৰিখে তন্ময় বৰাৰ যোনটো ঘটনা হ'ল তাৰ লগত বিভিন্ন ছাত্ৰ ছাত্ৰী আৰু লগত উপস্থিত হৈ থকা আছিল আচাৰ্যসকল উপস্থিত আছিল বিয়লি এই ঘটনাটো হৈছিল বিয়লি ঘটনা হোৱাৰ পিছত ঠিক 3:30 বজাৰ মানত সাৰঘাট মেডিকেললৈ আনিছিল আমি গম পাই আমি লগালগ মেডিকেললৈ আমি গৈছিলোঁ সকলোৱে কিন্তু তাৰ কথাখিনি আমি ক'ব বিচাৰোঁ ইয়াত ৰহস্যৰ যোনটো অনুমান যোনটো আমি পাইছোঁ যেতিয়া ঘটনাটো হৈ গ'ল হোটেলৰ মালিক কৰ্তৃপক্ষও আহিছিলে মেডিকেলত তেওঁ উপস্থিত আছিলে তেওঁকো বিভিন্ন ধৰণে সুধিছিলোঁ তাৰ পিছত মেডিকেলৰ যোনজন মালিক তেওঁ কেইদিনৰ পিছত নোহোৱা হৈ গ'ল মানে হঠাৎ নাইকিয়া হ'ল তাৰ পিছত থানাত দুজন যোনখন হোটেলত কাম কৰিছিল দুজন ব্যক্তিক এজন মহিলা এজন পুৰুষক থানাত নি বহাই গৈছিল তেতিয়া আমি তেওঁলোকক যিহেতু আমি বাৰম্বাৰ খবৰ লৈ আছিলোঁ নগাঁও বা গুৱাহাটীত মেডিকেলত যেতিয়া এডমিট হৈ আছিলে বাৰম্বাৰ আমি গম পাই আছিলোঁ যে তেওঁলোকক সঠিক যেনেধৰণৰ ট্ৰিটমেণ্ট কৰিব লাগিছিল তেনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট ডক্টৰে কৰিব পৰা নাই মানে যোনটো তেওঁলোকৰ এফেক্টেড যোনটো তেওঁলোকৰ ফুডৰ পৰা যোনটো এফেক্টেড যোনটো গাত যোনটো চিম্পটম যোনটো গ'ল তেওঁলোকক মেডিচিন ব্যৱহাৰ কৰিব পৰা নাছিল সেয়েহে আমি যোনজন ব্যক্তিক থানাত নি বহাই থৈছিল তেতিয়া আমি তেওঁলোকক প্ৰশ্ন সুধিছিলোঁ যে বাবাহঁত কি মিলালি যে কোনো জানি বুজি নকৰে ক'ৰবাত নহয় ক'ৰবাত ভুল হ'ব পাৰে বা দোকানত কি